নমস্কাৰ এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ঢেকীয়াৰ গুণাগুণৰ বিষয়ে কিছু কথা জনাম। আপোনালোকে বাৰু ঢেকীয়াৰ গুণাগুণৰ বিষয়ে জানেনে? ঢেকীয়াত থাকে প্ৰচুৰ পৰিমাণে প্ৰ'টিন, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ই, বিটা কেৰাটিন, এণ্টিঅক্সিডেণ্ট, কেলছিয়াম, আইৰণ আৰু ফছফৰাছ পোৱা যায়। নিৰামিষভোজীসকলে এই ঢেকীয়া প্ৰচুৰ পৰিমাণে খাব লাগে। তেওঁলোকে যিহেতু মাছ মাংস নাখায়, সেই গতিকে ঢেকীয়া প্ৰচুৰ পৰিমাণে তেওঁলোকে খাব লাগে। কেলছিয়াম আৰু ফছফৰাছ থকা বাবে হাড় গঠনৰ কাৰণেও ঢেকীয়া বহু পৰিমাণে উপযোগী হয়। বীজাণুনাশক গুণ থকা বাবে ঢেকীয়াই পেচাবৰ যিকোনো সমস্যাৰ বাবে উপযোগী। ঢেকীয়া বিটা কেৰাটিন, ভিটামিন চি থকা বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে আৰু ঢেকীয়া খালে মুখৰ ৰুচি আহে আৰু যিবোৰৰ পেটৰ সমস্যা আছে তেওঁলোকে ঢেকীয়া প্ৰচুৰ পৰিমাণে খাব লাগে। কৃমিৰ সমস্যাত ভোগাসকলেও ঢেকীয়া খাব লাগে। লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ঢেকীয়াই। ফেটি লিভাৰৰ বাবে উপযোগী আৰু জণ্ডিছৰ বাবেও উপযোগী হয়। ডায়েবেটিছ ৰোগীসকলৰ বাবেও ঢেকীয়া উপযোগী বুলি মনা হয়। গতিকে ডায়েবেটিছ ৰোগীসকলে ঢেকীয়া প্ৰচুৰ পৰিমাণে খাব লাগে। ভিটামিন এ থকা বাবে ই চকুৰ বাবেও যথেষ্ট পৰিমাণে উপযোগী হয়। চকুৰ যিবোৰ সমস্যা সেইবোৰৰ বাবে ঢেকীয়া আমি প্ৰচুৰ পৰিমাণে খাব লাগে। গতিকে ঢেকীয়াটো গম পালেইতো কিমান আমাৰ শৰীৰৰ বাবে উপযোগী হয়। সেইকাৰণে ঢেকীয়া প্ৰচুৰ পৰিমাণে আমি খাব লাগে। মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ আগতীয়া ভিডিঅ'সমূহ চাবৰ বাবে, আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অন কৰি ৰাখিব। তেতিয়াহে নিত্য নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। পুনৰ উপস্থিত হ'ম আন এটি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।